তো হে গাইছ সকলোকে গুড মৰ্ণিং আৰু গাইছ আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ নতুন নৱবৰ্ষৰ অসমীয়া নৱবৰ্ষৰ আৰু গাইছ আমাৰ গৰু আৰু ছাগাল ধোৱাৰ কাৰণে আমাৰ মোৰ ভাইটিয়ে দেখিছে গাইছ কিমান কষ্ট কৰি সেইটো নহয় মালা বনাইছে এয়া মালাই দি এতিয়া গা ধুব কাক গা ধুৱাবি গৰুক ঠিকে আছে ইয়াৰ উজ্জ্বল ভৱিষ্যত গাইছ কামনা কৰিলোঁ ইয়াক দুটা অহা বছৰ মই গৰু আনি দিম মই কিবাকৈ পাৰলে সেই দুটাক ধৰি থাকবি আৰু পালবি গম পাইছে না ঠিক আছে কিবা কবি হে নকওঁ কিয় দে গৰু ধো যা মই অলপমান ফুৰি আহিব গাইছ বলক তো গাইছ মই চম্পক ঠাইত আহিছোঁ ৰ গাইছ এই চম্পক ঠাইৰ ৰ'দতো ইয়াক গাইছ মই গম মানে একবাৰ ফোন কৰিছিলোঁ মই এটা নতুন নম্বৰ দি গাইছ ঘৰতে আছে আকলাই তাৰপিছত কম বলক গাইছ মই টিভি চাই থকা বুলি ভাবিছিলোঁ ইয়াৰ পিছেদি ওলাই আহিছি চলি মই এটা ঠাইত মৰি আহিছোঁ হয় দে অ' তোক গা ধুৱে জনাই নেকি অঁ হাও মাইৰে হন্দো ফুৰবা গেল তোক গা ধুৱে নেগলা মই ধুয়া নাই ৰ মই ধুম এতিয়া যাই কিনে গাইছ চম্পক ঠাইত 2 ঘণ্টামান থকাৰ পিছত এটা গাইছ প্লেন হ'ল আমাৰ মানে গাইছ আমি এটা মানে ৰেচিপি বনাম বুলি ভাবিছোঁ গাইছ নাজনো যদিও আজি প্ৰথমবাৰ ৰান্ধি চাম তাকো মাংস ৰান্ধিম চম্পক তই মাংস ৰান্ধিব জানা না অলপ তো গাইছ ইয়াৰ অলপ মোৰ অলপ আৰু এটা চলি আহিছে সিয়াৰ অলপ আমি তিনিটাৰ অলপকৈ হ'ব ৰ খানা আৰু কিবাকৈ খাব পৰা হালি আৰু খাব পৰা হ'ব লাগিব অলপ এটা বুলিয়ে যাওঁ চবক লগি তো গাইছ 2 বহাগ ৰবিবাৰ আমাৰ এতে গাইছ ফাংচন কুসুম কৈলাশ দা আহিব তো সকলোকে ইনভিটেশ্যন দিলোঁ মই আহিব আৰু চম্পক থাকবা লাগব না নাচবা লাগব ভাই আৰু মই কুসুম কৈলাশ দাৰ ছবি আঁকছোঁ আৰু কুসুম কৈলাশ দাই মানে ষ্টৰিটো মেনশ্যনো কৰিছে ভাল লাগছে সেয়ে এয়া চাওক তাতে পৰা কৰ্মশালা চলি আছে আৰু আমাৰ ৰাস্তাটোৰ অৱস্থা নাই মানে এইফালে ড্ৰেইন হৈছে সেইকাৰণে এইফালে আমাৰ ফাইনেলি মাংস চব কমপ্লিট বাকী আলু পিঁয়াজ আছে না ঘৰত আছে আৰু আমাৰ অঞ্জন সেইবিলাকো অঞ্জন হয় হাই লেভেল দেখছে না ভাই এইগিলা বাদ দি আলু পিঁয়াজ আদা নহৰু চব আছে অ'কে বলক ফেন আছে আৰু ঘৰত অঁ তো গাইছ আমি ফাইনেলি এটা 7 আপ আনলোঁ সঞ্জন কি ক'বা তুমি 7 আপ আজি চেলেঞ্জ হ'ব একেলগে আজি গাইছ যাতে চেলেঞ্জটো অলপমান তাগৰা হ'বলৈ গৈছে মানে তাৰ আজি আৰু কি হয় ঠিক নাই আৰু ভিডিঅ'টো গাইছ লম্বা হ'ব পাৰে চাই থাকব খালি আজি মানে গৰু বিহু বুলি আজি আমি খাম আৰু দগৰি আৰু মানুহৰ বিহুত বাকী বিহু নাচবা জানি না অঞ্জন মই বিহু নাচবা জানো নেকি আহুন মানে চব বস্তু লৈ গৈছে মাংসই নাই মেইন বস্তু নাই অ' কতে মাংস ক'ত ক'ত আলয় আছে তো গাইছ এজৰ পিছিত আৰু কি লাগছে হা নহয় এইয়া পিছিখনত তো গাইছ ইফালে আমাৰ পুৰা একদম আমাৰ ৰান্ধনি অঁ দাদা ভালকৈ ৰান্ধবা লাগব কিন্তু পাৰিম যিমান বাৰু চেষ্টা কৰিম অঁ আৰু খানা বেয়া হালি তোক কিন্তু ইয়াত গাইছ কি কৰোঁ আৰু হিচাপ নাই আৰু এইফালে আমাৰ পুৰা একদম ৰংগুৰা আনছি এইফালে আমাৰ মছলা এইফালে মেইন মালটো ভাই বনো আদা নহৰুখিনি 90 টাকৈ সেইফালে দিব নেকি আদা নহৰু ক'ত লুটবি গিলাচত দে আৰু গাইছ ৰান্ধক ৰ'ব দেখি আছোঁ আৰু গাইছ ইফালে আমাৰ জুই পুৰা একদম দপদপে উঠি গেল আৰু আমাৰ চম্পক ৰান্ধনি পুৰা একদম চালিয়াত বহি গৈছে এইফালে আমাৰ মাংস পিঁয়াজ আদা আলু গাইছ ইফালে তাৰপিছত আছে আপোনাৰ নামক ইফালে আছে আপোনাৰ এইটো কি হালধি তাৰপিছত ইফালে আছে বিলাহী ইফালে আদা নহৰু বাহ কি বঢ়িয়াকৈ আমাৰ ৰান্ধনি আৰু ইফালে গাইছ ই গাইছ এটা বস্তু আনিছে ছানৰাইজ কি এইটো চাহী গৰম মছলা হা ছানৰাইজৰ মানুহ ৰাজা মানুহ দেই
দে ইয়াৰ বাকী অঞ্জন কি বতে এটা মাংসটো হ'ব লাগে তাৰপিছত এটা মাজেদি এটা তুমি এটা শ্বেয়াৰ কৰি দিবা লাগিব আজি পেকেট আছে একো নহয় মই দেখা নাই কি আছে তুমি ক'ত থৈছ দৈলা দৈলি কিয় কৰা বস্তু এখনৰ মৰম বোলা বস্তুটো নাজানা নেকি অলপ মৰম মই ছোৱালীকে নকোজা তুমি মছলা কথা কৈ আছা এটা আজি শ্বেয়াৰ কৰি দিবা লাগিব তুমি শুনা মই নিজে এটা পহৰকা নাজানো মই পহৰকা নাজানো আই ডোন্ট নো এটা তুমি শ্বেয়াৰ কৰি দে ধুনীয়া আছে মই নিজে নাজানো সেই কিয় নাজানো হা সেই আৰু চম্পকে আৰু আজি কৈ দিব অলপ পিছত আমাৰ মাংস খান হৈ তাৰ জিত কিছি গাইছ দিলো না কিয় না কৰা ৰেবি ৰান্ধনি আমাৰ চিট কিছি পানীৰ লগত একদম পুৰা পিয়াজ দি দিছে এই ৰান্ধনি গাইছ কৰাইটো সৰু হৈছে না অলপ ডাঙৰ হৈছে ক'বচোন আপোনালোকে কৰাইটো মানে মোৰ দেখাৰ অলপমান ডাঙৰ হেন লাগছে ৰ বাপৰে দে ভাই তাৰ ৰান্ধা কিটিপ দেখি মই হাঁহি উঠছি ৰ এই নাংমান কৰাইটোত এই মাংস আলু বাপৰে বাপ 1 কেজি মান হৈছে আধা কেজি মাংস ৰান্ধি খোৱা মানুহ আটাইতকৈ বহুত ডাঙৰ গাইছ কথা যা হাৰবা নৰে কিন্তু গাইছ কামত একো নাই কথা ধৰবা নৰে মুক্তিখান দিছি হ'ব মানে এইফালে আমাৰ অঞ্জনেও একবাৰ ৰান্ধে ইও একবাৰ ৰান্ধে গাইছ এটা কথা কওঁ মই যদি হাত নেদাওঁ না আঞ্জাখন ভালে হ'ব নাই মই লাগবা হাত দি দিম ৰ'ব কাৰণ কিয় আপোনাৰ হাত জগন্নাথ দে এই তলাত লাগিল এইফালে পানী দিছা খাবা পাই লাগে খদ হ'ব লাগে নহলি নিমখ দিছ নিমখ দিছ নিমখ কাই দিছি চম্পকৰ না তই তেতিয়াহ'লে বয়া আহিলেও দকে যাব ভাল হ'লেও দকে যাব ভালে আছে দে বিলাহী খিনি দি এতিয়া আমাৰ ৰেচিপিটো কেনে আনকে ফাৰ্ষ্ট কৰিব লাগিব ফাৰ্ষ্ট কি দিছিলোঁ তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজখিনি গৰম হোৱাৰ পিছত আলুখিনি গৰম মানে সিজাৰ পিছত মাংসখিনি হোৱাৰ পিছত আদা নহৰু দিছোঁ আৰু মছলাখিনি ইটা গেছ অলপমান দেৰিকৈ দিছে তাৰপিছত এনে আনকৈ মাংসখন বনোৱা হয় তাৰপিছত উতালমান খাবা দিয়াৰ পিছত পানীখিনি হৈ দিয়াৰ পিছত আৰু একবাৰ পানীখিনি দি কিনে অলপমান উতাল হোৱাৰ পিছত নমাই দিয়ক এইখিনি হৈছে মাংসৰ ৰেচিপি বুজি পাইছি যদি এইটো জ্বালা না চাহি গৰম মছলাটো জ্বালা নেকি গৰম মছলাৰ দৰে এইটো মিৰ্চি জ্বালা নহয় এইটো জ্বালা নহয় বোলে কি কয় চাওঁ হাতত লৈ কিনে খাচোন ৰঙা কৰি দিবা নেকি কলা কৰিব লাগে হাতত নাই মাংসখনৰ কালাৰ গাইছ আমাৰ উঠা হৈছে মই মানে দিয়া গৰমৰ খা দি আছো সেইকাৰণে কি ভিডিঅ'ত বকি আছো আৰু যাক শিকাই আছো লেবেল দিয়া বুলি কৈছো লেবেলে দিছা তুমি কালাৰটো কৈছি গাই ভাই আমি জানো তো কেনে কালাৰ পানী নেদবি নহয় লাগি যাবা নেদবি খালি তাৰপিছত পানী দি দিবি কি এইটো চব মিক্স গাইছ গন কেনা দেখুৱে অঞ্জন তই এটা কাম কৰ এৰে গেছ তই নাংমান খা হাতত লৈ কিনে খা তোৰ কিমান সাহস চাওঁ মই মিৰ্চি একো নহয় নাংমান খাইছা এই শুন এনে নাংমান মই দিম হাততকে নাংমান দিম এইটো বস্তু নুৰু জ্বালা বস্তুটো নুৰু বেলেগ গাইছ শপত জুই লাগি ধৰা গল তই এতিয়া ধৰছিলি নেকি আমাৰ কি হ'ব বিলাহী এটা কাঁচা খাই দি বিলাহী এক টুকুৰা কাঁচা খাই দি বিলাহী কাঁচা নহয় এতে দি দি ইফালে পৰকা গাইছ চক বিলাহী খাব দিছি জ্বালা খা এটা কাঁচাই মৰা যাব নিমখ দিলে খাব লৈ নিমখ নি নহয় নিমখ লাগব নাই না মই
সেইটোতো তুমি ঔষধ দিওঁ সেয়েতো কাৰণ এতিয়া মই নিমখ খাই দিম না ইমান চব দিলোঁ জ্বালা দি জানো জ্বালাই নাই তই মোক ক'বা নোৱাৰিলি দোকানৰ পৰা লৈ ভাল লৈ না মই কৈছোঁ নহয় ঘৰত কি কি আছে মই নাজানো কাৰণ মই ৰান্ধিব নোৱাৰি না এই এক চাই যাবা দিছিলোঁ মই বোলে চাই যাওঁ চাবা আহিম আৰু একবাৰ এই কি বুলি কয় এইটো মিৰ্চি পাউডাৰটো অলপ বেছিকৈ দি দিম জ্বালাটো হ'ব অলপ এইটো না এইটো ডাঙৰ কৰিব বেলেগ আৰু জ্বালা গুড়া হৈ গাঠো ইমান ওপৰতে মাৰে ই বস্তুটো পৰবাৰ কাৰণে জ্বালাৰে গুড়া জ্বালা হ'লেতো ভাল লাগিব খাই শান্তি শান্তি হোৱা নাই এতিয়া যদি সুবিধা ৰাখবা লাগে মই যদি খাবা নাপাওঁ মই যদি খাবা নাপাওঁ খাবাই কিয় নাপা মই জ্বালা হ'লে মই নৰো খাবা গাইছ মই জ্বালা মই নাখাওঁগে জ্বালা মই ঘৰত সেনে হ'লে কিন্তু মই নাখাওঁ দেই কিন্তু সেনা যদি হয় অঁ তই আকলাই দিম হা আকলাই দিম হা পানী দি ধুই খাম নেকি অঁ পানী দি কেছ ধুই খাম লগা হ'লে আকলাই খাবা দিম দে সিজিলো ভাই টেষ্টি কেছ লগা আহিছে মাংসখন কি আৰু গাইছ আজি আমাৰ এই বিধৰ এই মাংসবিধৰ নামটো আমি গাইছ গণনা কৰি কিনে ফাইনেলি পাইছোঁ যে চিকেন কাপুৰ মানে হৈছে চিকেন মানে হৈছে মাংস আৰু কাপোৰ মানে হৈছে গাইছ এতিয়া মানে গাইছ এই ধৰাতে মানে গাইছ কাপোৰখন জিলিকি গৈছে সেইকাৰণে চিকেন কাপোৰ দে এইখন কাপোৰ গাইছ তে চম্পক অঞ্জন চিকেন কাপোৰ আজি কৈছে আমি চিকেন কাপোৰ খাম দে আৰ আলু অলপ লাগব ৰ কি লাগে পানী যা লৈ চম্পকে আমাক খৰি আনবা দিছি ৰ আৰু গাইছ চম্পকক ৰাতি যদি ঘৰত তোমাৰ নেদেলি তেলিকে চম্পকে ইয়াতে থাকে এই ফোন হৈছে কাৰবা সেই বাদ দিয়ক তো গাইছ সেয়ে আৰু ফোন সেয়ে আৰু এইফালে আপোনাৰ খৰি ক'তে খৰিছা ঐ মিঠেশ খৰি ক'ত দিয়াত লাগা আৰু লাগব ঐ মেখান দুবু এই আনজনে দেখাই নাপায় গাইছ অঞ্জন ভাং যা গাইছ অঞ্জনে এতলা লৈছি মোৰ ক কথা দে ডেঞ্জাৰ বস্তু আছে দেই আগ্নেয়গিৰি গেছ ফাটি যাব ইফালে আগ্নেয়গিৰি জুইব আৰু ইফালে লাভাবোৰ একদম উঠিব বিমান লৈছি এনা বেজতি ও ভাই কি হব তো গাইস কড়াইটো নেটকাইছি ৰ নহয় চাম অঞ্জন কলিটো মাৰি দেই কলিটো মাৰ গাইস জুই নুমাব অৱস্থা কেনা আনকে জুই নুমাব চক Yes. Ita edla যদি ভিজা কৰি দাল যদি গাইছ আমি ইনকে নুমে দং তেতিয়ালে কি হ'ব জুই নালগে क्या बात গৰম হৈ গ'ল জুইত দে জুইত জন তো কথা মই কোৱেশ্চন কৰো হা কোৱেশ্চনটো হল যে এই কি বুলি কয় আমাৰ খৰি মানে জুইত কি ঠাণ্ডা পানী ধৰলে ফাৰ্ষ্ট জুই নুময় না গৰম পানী ধৰলে ফাৰ্ষ্ট জুই নুময় গৰম পানী তুমি জানছা আনসারটো কিন্তু কিয় নুময় কাৰণ ঠাণ্ডা পানী ধৰিলে জুইত দিয়াৰ লগে ঠোঙা উলিব প্ৰথমতে ঠোঙা উলিব যদি গৰম পানী আৰু বালা মাটি একেলগে মাৰি দিয়া বা গৰম পানী ঠাণ্ডা পানী মিক্স মাৰি হে মই কি কৈছো মই জুইত মাৰাৰে কথা কৈছো জুইত মাৰাৰে কথা মই কৈছো ভালকে ক জাষ্ট গৰম পানীটো গৰম হৈ থাকে তো গৰমৰ লগত গৰম পৰি গ'লে এইটো বন্ধ হৈ যাব আৰু মানে প্লাছে প্লাছ মাইনাছে প্লাছ হেনে মোৰ প্লাছে নাই না প্লাছে ইজ বে কেনা আইছি মজা আইছি
তে গাইছ এখন নিমখ এটা কথা কি কথা নিমখ কম হৈছে অলপ জ্বালা হাংজা জ্বালা হৈছে যদি এনে হালি নহয় দে এনে হালি নহয় মানুহে নাহাবা নেংগে পানী দি ধুই খাবিয়া পানী দি ধুই খাবা লাগে গুচি যাম বাচা নাখাওঁ এতিয়া মই ঠাণ্ডাটো লৈ গুচি যাম নালগে আৰু মোক আকৌ কৈ বাদ দি তোৰ পইচা নেকি কোৱা ঠাণ্ডাটো মই একলাই দিছোঁ নেকি গোটেই এটাই দিছা আৰু মোক পইচা দিয়া নাই তই 10 টকা দিন দিছিলি এনেই দিছোঁ এই 10 টকা দিছোঁ তই কিয় মই পইচা দিয়া নাই ভাই এনেই দিছোঁ অংশগ্ৰহণ কৰিছোঁ অংশগ্ৰহণ নহয় নামটো গৈছোঁ ঠিকেই প্ৰথমবাৰ এনেকুৱা ভিডিঅ' বনাইছোঁ ভাল পালি মানে অলপমান দীঘলা হ'ব পাৰি পাৰে ভিডিঅ'টো আমি চাব আৰু এই খানা খালে আমি ডাইৰেক্ট এনেকুৱাকৈ খাম পাগলা কৰি দিম মানুহ মই তাকো মই খুৱাম সঁচাই না অঁ কেই না কবি কওঁ কম গাইজ ডেট দিবা কওঁ চম্পক ডেট ধৰ ই এক ডেট খোজ কেই না দিবি কওঁ তাৰিখ কওঁ আজি পূৰা একদম ভিডিঅ' ৰেকৰ্ড কওঁ দে ফাইনেল কওঁ ফাইনেল মই যাব নোৱাৰোঁ ভিডিঅ' ৰেকৰ্ড কওঁ তই কৈছা নহয় দে কওঁ 3 মাহ পিছত 3 মাহ পিছত 3 মাহ পিছত তোৰ সেই ঘৰ হিচাপ কৰোঁ ৰ মই এতিয়া আজি কেই তাৰিখ জুন জুলাই জুলাই 14 তাৰিখ গাইছ আজি 14 তাৰিখ জুলাই 14 তাৰিখ মানে মোৰ এয়া গৰম বন্ধ থাকব কথা নাই জুলাই জুলাই গৰম বন্ধ মান নহ'ব পাৰে হয় না নহয় বা নাজানো কিবা নতুন হেৰি নিচিনা জুলাই আমি এনেকুৱা জেগা এডভেঞ্চাৰ জেগা খাম য'ত কোনো নাথাকে না ঘৰত থাকিব না কিবা থাকিব অ'কে পাহাৰত যাম আমি গুচি বহুত দূৰ চলাই যাব পইচা যায় তে তই এইটো কৈছা নেলি গাইছ মাংস আমাৰ ৰেডি বলক এতিয়া থৈ ঠিক আছে তে মাৰিয়ে আছে দে খা আছ তই ফাৰ্ষ্ট তইয়ে খা এই ৰ কাপোৰ চাপোৰে লাগব আৰু সেই ওপেন দি দৰ আহক ছাৰ ও গাইছ গেল 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 এই এনা অধা ছাৰ হৈ আমাৰ বস্তু মই জানে অলব বুলি খোলাতে গম পাইছোঁ অলব এই ফ্ৰিজত থৈ দিছোঁ গাইছ আৰু বাদুলব নলয় তই যা খালক তুমি দিন ধলে গাইছ চেলেঞ্জ কৰোঁ বুলি ভাবিছিলোঁ কিন্তু চেলেঞ্জটো কেঞ্চেল হ'ল বিকজ নেক্সট ভিডিঅ'টোত ভালকৈ চেলেঞ্জ কৰিম এই কি চেলেঞ্জ কৰিম ভিডিঅ'টো লম্বা হৈ যাব আৰু প্লাছ আপোনাৰ সেই আৰু দেৰিও হৈছে এতিয়া খা ভাই বটলটো দেই তইয়ে ল'বি দে দুৱাৰ ঘৰতে খাইছোঁ বটলটো আমি কি কৰিম নাই কি খোৱা দে যা সিমান পাৰা সিমান ফটাফট খাই গিলাচটো এই চেলেঞ্জ গাইছে যে দিন দি পৰাতে ফ্লেক্সটো জ্বলাই থৈ দিছোঁ মই দেখছা গাইছ ইনকে আহিছে খালা নপৰে এনেকৈ যি ঠাণ্ডা হৈ গৈছে দে অঞ্জন তই খাই ইনকে পাৰা যদি মই চাওঁ একে ভাত গোটেইখিনি অ'কে এতিয়া গাইছ মই খাম ফুল আছে গাইছ চকমত মোৰ কোন চা খাবি খা ভাই ই 20 মিনিট কি 30 মিনিট দিলা খাবার বন্ধ হয়ে যাবে তো গাইছ আর কলজা নাই যে ডাল খাম্বা লেকে আয়া এটা কথা কম উগার কথা কিন্তু নাকে দিনা মেলবি উগার এটা গাইছ মুখেদি এনকে দিবা যা ইয়েস বিরাট মারিছে বিরাট লাগছে তো গাইছ আর বেতত এই কাশ্মীৰৰ যুদ্ধ লাগা দিছি দৌৰে বেতত খাবানো পদৰে গাইছ ইনকে আলি তো সস্তি গেছে ইনকে আলি ধরবে গাইছ দেখো দিছ একবার এই এটা বোতল দেখুন এটা এটা খুললি মাতটো শুনি ভাল লাগে কিন্তু এইটো মোৰ গিলাচ এইটো সম্ভৱত তোৰ দে এতে ধুবাবাৰী বেচিংটো তাতে আছে এইটো দেখো বেচিং তো হৈ দে তো গাইছ ফাইনেলি আমাৰ শেষৰ কি বাজে থৈ দিছি কিপাও নাযায় তো গাইছ এইফালে আমাৰ মাংস এইফালে আমাৰ চম্পক বাকী গাইছ মাংসৰ কালাৰটো মানে জল ঘূৰি গৈছি এতিয়া আৰু হেদি খাব লাগিব দে খা ভাই তিনিটা দে আমি বহুত মাংস আছে এতিয়া মই টেষ্ট কৰি কিনে কৈছোঁ ফাৰ্ষ্ট মাংসটো লৈ লওঁ ৰ'ব গাইছ বেলেগ নকওঁ মাংসখন ভাল হৈছে চম্পক তোক মই পূৰা একদম 10ৰ ভিতৰত 10 নম্বৰ দিলোঁ মানে গাইছ মই খাই চালোঁ
ভালছে অন্য নাই আল্টিমেট আল্টিমেট বাট মানে জলটো অলপ কম হৈ গ'ল এই হ'ব দে না আমাক ঠিকে আছে টক দেখ এনে খাই লওঁ চিয়াক খামে চক ইমান জ্বালা দিছি ইয়াৰ কাছে আকৌ আনিব নাই এইটো গাইছ মই খাব পাৰে মোকো কাম হৈছে আহি খা যদি অ' বে গাইছ ফাইনেলি একদম খোৱা কমপ্লিট জ্বালাটো অকণমান বেছি আছিল বাকী মজা আহিছে ভাই এতিয়া আমি যাওঁ আৰু বাই 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 চাৰ্জাৰ তাৰ্জাৰ লৈছোঁ আৰু গাইছ কাৰোবাক যদি ৰান্ধবা চানবা লাগে ইয়াৰ ইনষ্টাগ্ৰামটো থাকিব তলত আপোনালোকে কণ্টেক্ট কৰিব হয় না দক মোৰটো থাকিব গাইছ